দল জিকাটো নিশ্চিত বুলি মই ক'ব পাৰোঁ আজি হয় না একদম 100% বুলি মই ক'ব পাৰিম দেই জিকিব না জিকিব না নাই 100% নাই জয় বিপিএম দীঘলীয়া নকৰো আৰু 4খন মিটিং আছে বহুত দূৰত যাব লাগে প্ৰতিষ্ঠান তেখেতে গড় দিব নোৱাৰে এটাও মানে এলপি স্কুল এমই স্কুল হাই স্কুল কলেজ এটাও মানে শিক্ষা অনুষ্ঠান তেখেতৰ চৰকাৰৰ কাৰ্যকালত চৰকাৰীকৰণ কৰা নহ'ল ঠগাই প্ৰমোদ বড়ো ডাঙৰে এতিয়া নিজে মানে সুইজাৰলেণ্ডৰ পৰা আউট হ'বলৈ গৈ আছে প্ৰমোদ বড়ো ডাঙৰে সো আৰু দীঘলীয়া নকৰো বাইদেউসকল আমাৰ যুৱক যুৱতীসকলৰ নামত সংস্থাপনৰ নামত বিপিএফ চৰকাৰ গঠন কৰাৰ লগে লগে 100 কোটি পইচা বিপিএফ চৰকাৰে দিব বিচাৰিছে পইচাটো আপোনালোকে ঘূৰাই দিব নালাগে পইচাটো বেংকৰ লোন নহয় হট মাৰিব নালাগে যুৱক যুৱতী যিসকলে বেকাৰ হৈ আছে আপোনালোকৰ কৰ্ম সংস্থাপনৰ নামত বিপিএফ এজন যুৱকক 3 লাখ 4 লাখ 5 লাখ 10 লাখ পৰ্যন্ত আমি পইচা দিব বিচাৰিছো পইচাটো পোৱাৰ পিছত আমাৰ যুৱকসকলে চাহ দোকান ৰেষ্টুৰেণ্ট গেলামাল বিউটি পাৰ্লাৰ কাটিং নিটিং এমব্ৰইডাৰী কম্পিউটাৰ দোকান জাৰ্চি গায়ৰ পালন মাছ পালন খেতি বাতি বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত আপোনালোকে পইচাটো ব্যৱহাৰ কৰিব লাগিব কাৰণ অহাকালি জগদীশ চৰকাৰ ডাঙৰীয়া জিকি যোৱাৰ পিছত আপোনালোকৰ গাঁৱৰ ৰাস্তা হৈ যাব মন্দিৰৰ বাউণ্ডাৰী ৱাল হৈ যাব মছজিদৰ হৈ যাব কিন্তু আমাৰ বহুত কৰ্মীসকলে কেতিয়াবা প্ৰশ্ন কৰে মই বিপিএফ দলৰ জিকাটো নিশ্চিত বুলি মই ক'ব পাৰোঁ আজি হয় না একদম 100% বুলি মই ক'ব পাৰিম দেই জিকিব না জিকিব না নাই 100% নাই এইবাৰ 3 তাৰিখত যিটো শপত গ্ৰহণ হ'ব ইয়াত ইএম হিচাপে মই দায়িত্ব দিম হ'ব ইএম হিচাপে মই শপত গ্ৰহণ ল'ম আমাৰতো 3 তাৰিখত হ'ব চবেই শুনি আছে না 3 তাৰিখ অক্টোবৰত হ'ব না শপত গ্ৰহণটো আমাৰ জগদীশ চৰকাৰৰ নামটো মই আজি লগাই দিছোঁ দেই হ'ব একদম 100% হ'ব জিকাটো 100% না তো ঠিক আছে এতিয়া আমি বেলেগ কথা নকওঁ সময়ো বেছি নলওঁ যিহেতু আপোনালোকে বিপিএফ দলক সহায় কৰিবৰ কাৰণে বা জিকাবৰ কাৰণে আপোনালোকে দলে দলে আহিছে আজি আমাৰ জগদীশ চৰকাৰক জিকাবৰ কাৰণে তাৰ কাৰণে মই আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ আৰু আপোনালোকে যেনেকৈ আমাক সহায় কৰিবলৈ আগবাঢ়ি আহি আছে সঁচাকৈ মই খুব আনন্দিত খুব ভাল লাগিছে আৰু ময়ো চৰকাৰ হোৱাৰ পিছত আপোনালোকক যেনেকৈ সহায় কৰিব লাগে ময়ো কৰিম হ'ব আপোনালোকে যিটো আশাৰে যিটো বিচাৰি পেলাই আজিলৈকে মানে পূৰণ কৰিব পৰা নাই যোৱা 5 বছৰত যিটো আশা কৰিছিল আপোনালোকে সেইটো পাবলৈ সক্ষম হোৱা নাই সেইকাৰণে মই কৈছোঁ গোটেই ব্ৰিটিছ অঞ্চলত সকলো জাতি জনগোষ্ঠীক মই প্ৰতিশ্ৰুতি দিছোঁ ৰাজবংশী হ'ব পাৰে অসমীয়াও হ'ব পাৰে বড়ো হ'ব পাৰে মুছলিম হ'ব পাৰে বেংগলী হ'ব পাৰে বা গাৰো ৰাভা নাথযোগী চুত্ৰধৰ বা চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে সকলোকে মই প্ৰতিশ্ৰুতি দিছোঁ সকলোকে মই জনাই দিছোঁ যে আপোনালোকে যেনেকৈ আমাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ময়ো আপোনালোকক সহায় কৰিবলৈ মই কথা দিছোঁ আৰু জাতীয় যিখিনি সমস্যা কোচ ৰাজবংশীসকলৰ যেনেকৈ জনজাতিকৰণৰ সমস্যা বা শৰণীয়াসকলৰ যিটো চাৰ্টিফিকেটৰ সমস্যা বা বেংগলী আৰু মুছলিম সম্প্ৰদায়ৰ যিটো দ্বিভোটাৰৰ সমস্যা
আৰু